Hi everyone, welcome back to the channel. This is Himanshu Daka and you're watching Fit and Hit Home. Deadlift ekdom basic steps keta jodi ebar hiki lobo para jay tete hale deadlift ekdom easy exercise mane ko tan nohoy kintu jehetu deadlift eta full body movement hei karone he মানুহৰ বেলেগ বেলেগ ষ্ট্ৰাকচাৰৰ ওপৰত ডিপেন্ড কৰে যেহেতু সকলোৰে বডিটা বেলেগ বেলেগ সকলোৰে বোন লেংথ বেলেগ বেলেগ হেকানে হে ডিপেন্ডিং আপন দ্য ইন্ডিভিজুৱেল সকলোৱে ডেডলিফটটো পাৰফৰ্ম কৰোতে অলপ বেলেগ যেন দেখা হ'ব পাৰে যেনে ধৰা হল কোনোবা এজন ল'ৰাৰ যদি আপাৰ বডি দীঘল থাকে কম্পেয়াৰ্ড টু হিজ লেগছ তেতিয়াহ'লে সেই ল'ৰাজনৰ হয়তো হিপ বেছি পিছলৈ শিফ্ট হ'ব কিন্তু বেসিক ষ্টেণ্ডাৰ্ড ডেডলিফটৰ টেকনিক এটাই সেইটো আজি কভাৰ কৰি এটা টিউটোৰিয়েল ভিডিঅ' বনাম সো লেটস গেট ষ্টাৰ্টেড ফার্স্ট রুল হয়েছে ডেডলিফটর যে আমি বারডাল লরসর নকৰোঁ বারডাল এটা জায়গাতে থাকিব যেটো আমি ওয়েটটো উঠোৱাৰ আগতে ঠিক কৰি লম আৰু সেইমতে নিজৰ বডিটো বারডালৰ লগত মিলাই লম কিন্তু আমি বারডাল লৰচৰ নকৰোঁ ঠিক আছে না গাইস ফার্স্ট পয়েন্ট হৈছে যে বারডালৰ মাজত ওয়েটখিনিৰ মাজত আমি আমাৰ ভৰিখন প্লেস কৰি লম আৰু দুখন ভৰিৰ মাজৰ ডিসটেন্সটো ইমানখিনি থাকিব যিমানখিনিত এজন মানুহে मैक्सिमाम कम्फर्टेबल और स्ट्रंग फिल करे एकदम कन्फिडेंट फिल करे ठीक है किन्तु इतना कोनोबा एजन मानुह जदि अकमान शकत है जार बडिर साइज बेसि हेजन मानुहर धरा हल भरिखन बहुत शकत हेजन मानुहे हयतो इमान क्लोज के ठिय हबले अलप असुविधा फिल करिब हेजन मानुहे जदि अकमान वाइड के स्टैंड लय তেতিয়া হলে হয়তো হেজন মানুহৰ কাৰণে বেনিফিশিয়াল হ'ব বা কমফৰ্টেবল হ'ব কিন্তু যেহেতু এটো কনভেনশনাল ডেডলিফট এজন মানুহে যিমানে ভৰিখন ওয়াইড কৰিব হিমানে হাত কিখন বহল হৈ গৈ থাকিব আৰু হাত কিখন যিমানে বহল হ'ব হিমানে বাৰডালে ট্ৰেভেল কৰিবলগীয়া ডিসটেন্সটো বাঢ়ি গৈ থাকিব ৰেঞ্জ অফ মোশনটো বাঢ়ি যাব ৰাইট সো জেনাৰেলি আমি কনভেনশনাল ডেডলিফটত এটা ক্লোজ ষ্টেণ্ড লওঁ আৰু হাতখন ষ্ট্ৰেট ৰাখোঁ যাতে দুখন হাত পেৰেলেল হৈ থাকে আৰু যাতে মানে মাটিৰ পৰা ট্ৰেভেল কৰিবলগীয়া ডিসটেন্সটো মিনিমাম হৈ থাকে যাৰ ফলত আমি এটা ষ্ট্ৰং ডেডলিফট পাৰফৰ্ম কৰিব পাৰোঁ আৰু ইয়াতে আৰু এটা মন কৰিবলগীয়া কথা হৈছে যে যেতিয়া আমি বাৰডালৰ তলত থিয় হ'ম তেতিয়া আমি আমাৰ বডিটো বা ভৰিখন একদম বাৰডালৰ লগত লাগি নাথাকে স্লাইট 1.5-2 ইঞ্চিৰ এটা গ্যাপ থাকিব যেটো পিছত নিজে নিজে কভাৰ হৈ যাব পিছত মই সেইটো এক্সপ্লেইন কৰিম আৰু দুখন ভৰিৰ পটা সামান্য বাহিৰৰ ফালে পইণ্ট হৈ থাকিব সামান্য বাহিৰৰ ফালে পইণ্ট হৈ থাকিব এনেকৈ আৰু এটা সামান্য গ্যাপ এটা থাকিব বাৰ আৰু ভৰিখনৰ মাজত নম্বৰ 2 পইণ্ট হৈছে ডু নট ওভাৰ এক্সটেণ্ড ইয়ৰ স্পাইন ডেডলিফট কৰোঁতে আমাৰ স্পাইন নিউট্ৰেল হৈ থাকিব সামান্য আৰ্চ এটা বনাই ৰাখিলেও সেইটো ৰং নহয় সেইটো কাৰেক্ট কিন্তু বহুতে কি কৰে ডেডলিফট মাৰোঁতে বহুত ওভাৰ এক্সটেণ্ড কৰে স্পাইনডাল যেটো ঠিক নহয় কাৰণ যিমানে ওভাৰ এক্সটেণ্ড কৰিব সিমানে এই গ্যাপটো বাঢ়ি যাব যাৰ ফলত আমাৰ এবডোমেনত থাকিবলগীয়া টাইটনেছটো নাথাকে সো জেনাৰেলি ডেডলিফটত আমাৰ স্পাইন নিউট্ৰেল হৈ থাকিব আৰু দুখন হাত সিধা হৈ থাকিব নম্বৰ 3 পইণ্ট হৈছে ডিপ্ৰেশ্যন অফ শোল্ডাৰ ব্লেড মানে আমাৰ পিঠিৰ পিছফালে এই যেটো বোন আছে স্ক্যাপুলা বা শোল্ডাৰ ব্লেড বুলি কয় সেইটো ডিপ্ৰেছ কৰিব লাগে যদি আমি পিছলৰ পৰা চাওঁ তেতিয়াহ'লে এটো হৈছে শোল্ডাৰ ব্লেড এলিভেশ্যন এটো হৈছে ডিপ্ৰেশ্যন শোল্ডাৰ ব্লেড ডিপ্ৰেছ কৰাৰ ফলত আমাৰ লেট এংগেজমেণ্ট হয় আৰু লেট এংগেজমেণ্ট হোৱাৰ লগে লগে কি হ'ব দুখন হাত ষ্ট্ৰেট হৈ থাকিব আৰু মাটিৰ পৰা তেতিয়া ট্ৰেভেল কৰিব লগা ডিসটেন্সটো মিনিমাম হৈ থাকিব ৰাইট যাৰ ফলত আমি এটা ষ্ট্ৰং ডেডলিফট পাৰফৰ্ম কৰিব পাৰিম সো শোল্ডাৰ ব্লেড ডিপ্ৰেছড আৰু পুৰা হাত ষ্ট্ৰেট হৈ থাকিব নম্বৰ 4 পইণ্টত অলৰেডি আমি ডিসকাস কৰি আহা আটাইকেইটা পইণ্ট মাইণ্ডত ৰাখি মানে নিউট্ৰেল স্পাইন শোল্ডাৰ ব্লেড ডিপ্ৰেছড আৰু এতিয়া এই সেম ফৰ্মটো মেইনটেইন কৰি লাহে লাহে আগলৈ আগবাঢ়িম বাৰডাল ধৰিবলৈ এতিয়া যেতিয়া আমি আগলৈ হালি আহিম এই হালি অহাৰ ফলত এই যেটো গ্যাপটো ৰাখি থৈছিলোঁ 1 নম্বৰ পইণ্টত এই গ্যাপটো নিজে নিজে নোহোৱা হৈ যাব মানে যেতিয়া আমি এনেকৈ হালি আহিম এতিয়া এই গ্যাপটো নিজে নিজে নোহোৱা হৈ গ'ল বাৰডাল হোল্ড কৰিলোঁ টাইটকৈ আৰু এনেকৈ হালি অহাৰ ফলত আমাৰ দুটা নি সামান্য আগফালে ড্ৰাইভ হ'ব যাৰ ফলত এই দুটা নিৰ মাজত আমাৰ এবডোমেনৰ কাৰণে এটা স্পেচ ক্ৰিয়েট হ'ব ভৰি দুখনৰ মাজত যেটো হ'ব লাগে এটা ষ্ট্ৰং ডেডলিফটৰ কাৰণে এটো ইম্পৰ্টেণ্ট ৰাইট সো এটো টেকনিকত ফৰ্ম মেইনটেইন কৰি আমি বাৰডাল টাইটকৈ ধৰিছোঁ এণ্ড টেক এ ডিপ ব্ৰেথ এণ্ড লিফ্ট ৰাইট এটা ওয়েটটো উঠাওঁতে এটা ইম্পৰ্টেণ্ট বস্তু হৈছে যে আমি ওয়েটটো উঠাওঁতে বাৰডাল বডিৰ পৰা এনেকৈ আগলৈ নাযায় ইয়াতে মেইন কথা হৈছে যে আমি যেতিয়া ওয়েটটো উঠাম
তেতিয়া সদায় আমি এনেকা ট্ৰাই কৰিব লাগে যাতে বাৰডাল আমি বডিৰ ফালে পুল কৰিবৰ কাৰণে ট্ৰাই কৰি আছোঁ মানে বাৰডাল এনি টাইম বডিৰ ওচৰতে ট্ৰেভেল হ'ব বডিত লাগি থাকিব ৰাইট আগলৈ নাযায় মানে যেতিয়া আমি বাৰডাল উঠাম তেতিয়া এনেকা ট্ৰাই কৰিব লাগে যাতে আমি বডিৰ ফালে বাৰডাল পুল কৰি আছোঁ যাৰ ফলত বাৰডাল বডিত লাগি থাকিব কাইণ্ড অফ দিছ আৰু যেতিয়া বাৰটো উঠাম তেতিয়া কমপ্লিট নি লক আউট হাত ষ্ট্ৰেইট হৈ থাকিব আৰু নিউট্ৰেল স্পাইন অভাৰ এক্সটেণ্ড কৰিব নালাগে বহুতে কি কৰে ৱেইটটো উঠাওঁতে এনেকৈ উঠাই পেলাই এনেকুৱা কৰিব নালাগে সেইটো ইন ফিউচাৰ ইঞ্জুৰিহে হ'ব পাৰে আৰু বাৰডাল নমাওঁতেও তেনেকৈ ছেম ডাইৰেকশ্যনত নিউট্ৰেল স্পাইন থাকিব বাৰ বডিত লাগি থাকিব এণ্ড বাছ এতিয়া যদি গোটেই মুভমেণ্টটো ছাইডৰ পৰা চাওঁ মানে বাৰডাল ধৰাৰ পিছত যদি মোৰ শ্ব'ল্ডাৰ জইণ্টটো বাৰডালৰ পৰা বহুত পিছলৈ গুচি আহে তেতিয়াহ'লে এইটো মোৰ অফ স্কোৱাট পজিশ্যন হৈ যাব ৰাইট তেতিয়া মানে ৱেইটটো উঠাব পাৰিম যদিও মোৰ গোটেইখিনি প্ৰেছাৰ মোৰ কোৱাড ট্ৰাইচেপছত পৰিব মানে শ্ব'ল্ডাৰ পিছলৈ আছে এনেকৈও উঠাব পাৰিম কিন্তু সেই যিটো ষ্ট্ৰং মেক্সিমাম ৱেইট মই কেতিয়াও এটা ষ্ট্ৰং ডেডলিফ্ট পাৰফৰ্ম কৰিব নোৱাৰিম ঠিক তেনেকৈ যদি মই বাৰডাল ধৰাৰ পিছত মোৰ শ্ব'ল্ডাৰ জইণ্টটো যদি বাৰডালৰ পৰা বহুত আগলৈ গুচি আহে তেতিয়াহ'লে মোৰ বেকত আননেচেচাৰী বহুত এক্সট্ৰা প্ৰেছাৰ পৰিব যিটো একদম ঠিক নহয় কাৰণ ডেডলিফ্ট এটা পাৰফেক্ট এক্সাম্পল অফ পুছ এণ্ড পুল মুভমেণ্ট যেতিয়া আমি ৱেইটটো ধৰিম বাৰডাল ধৰিম তাৰপিছত ৱেইটটোৰ এগেইনষ্টত ফ্ল'ৰখন ভৰিৰে পুছ কৰিব লাগিব আৰু ৱেইটটো নিজৰ ফালে পুল কৰিব লাগিব সেইকাৰণেহে কোৱা হয় ডেডলিফ্ট ইজ এ কম্বিনেশ্যন অফ পুছ এণ্ড পুল মুভমেণ্ট চ' ইয়াৰ কাৰণে যিটো পাৰফেক্ট পজিশ্যন সেইটো হৈছে বাৰডাল ধৰাৰ পিছত মোৰ যিটো শ্ব'ল্ডাৰ ব্লেড আছে শ্ব'ল্ডাৰ ব্লেডৰ ঠিক তলত বাৰডাল থাকিব মানে মোৰ শ্ব'ল্ডাৰ জইণ্টটো সামান্য বাৰডালৰ আগত ওলাই থাকিব এইটো হৈছে পাৰফেক্ট পজিশ্যন এটা ষ্ট্ৰং ডেডলিফ্টৰ কাৰণে চ' এনেকৈ দৌৰিলোঁ বেক ষ্ট্ৰেট এণ্ড ৰাইট এতিয়া গোটেইকেইটা পইণ্ট এবাৰ পটাপট ৰিকেপ কৰি দিওঁ বাৰডালৰ মাজত থিয় হ'ম ক্ল'জ ষ্টেণ্ড লৈ পেলাই এটা সামান্য গেপ থাকিব ভৰিৰ পতা আগফালে পইণ্ট হৈ থাকিব স্পাইন নিউট্ৰেল হৈ থাকিব শ্ব'ল্ডাৰ ব্লেড ডিপ্ৰেছড হাত ষ্ট্ৰেট এইটো ফৰ্ম মেইনটেইন কৰি বাৰডাল ধৰিম এতিয়া ভৰি আৰু বাৰডাল টাচ হ'ব এতিয়া নিজে এণ্ড বডিত লগাই ৰাখি লিফ্ট দ্য ৱেইট ৰাইট Take a deep breath and breathe out. এতিয়া গাইজ আমাৰ মাইনাই কেইটামান ডেডলিফ্ট পাৰফৰ্ম কৰিব তাইও বহুত দিনৰ মূৰত আজি ডেডলিফ্ট পাৰফৰ্ম কৰিব অ'কে বাৰডালৰ মাজত থিয় হ'ব লাগিব প্ৰথমতে এটা সামান্য গেপ থাকিব বাৰ আৰু ভৰিৰ মাজত বেক ষ্ট্ৰেট শ্ব'ল্ডাৰ ব্লেড ডিপ্ৰেছড এতিয়া সেইটো ফৰ্মত আহি বাৰডাল হোল্ড কৰিব লাগিব back straight take a deep breath and lift the weight come on good অকণমান বাৰডাল তলত লৰচৰ হৈছে সেইটো এতিয়া মিষ্টেক হৈ আছে সেইটো লাহে পিছত প্ৰেক্টিছ কৰি ঠিক কৰিব লাগিব ডেডলিফ্ট কৰিলে এনেকৈ ভৰিত ছাল গুচি যায় সেইকাৰণেহে শ্বিন পেড পোৱা যায় কাৰণ যিহেতু বাৰডাল ভৰিত লগাই ৰাখিব লাগে এনেকৈ ছাল উঠি যায় চ' শ্বিন পেড পিন্ধি ল'লে এটা ষ্ট্ৰং ডেডলিফ্ট পাৰফৰ্ম কৰিব পাৰি একদম ছেফলি আৰু কমফৰ্টেবলি এইবাৰ অকণমান হেভি উঠাবৰ কাৰণে ট্ৰাই কৰিম অলৰেডি মই কৈ অহাৰ দৰে বাৰডাল আগতেই ঠিককৈ প্লেচ কৰি ল'ব লাগিব কাৰণ আমি পিছত বাৰডাল মুভ নকৰোঁ পিছত বাৰডাল মুভ হৈ গ'লে গোটেই ছেটআপটো নষ্ট হৈ যাব চ' ৱেইটখিনিৰ মাজত দুখন ভৰি প্লেচ কৰিম এটা সামান্য ডিষ্টেঞ্চ থাকিব ভৰিৰ দুখন পতা বাহিৰৰ ফালে পইণ্ট হৈ থাকিব স্পাইন নিউট্ৰেল হৈ থাকিব শ্ব'ল্ডাৰ ব্লেড ডিপ্ৰেছড হাত দুখন চিধা ফৰ্ম মেইনটেইন কৰি বাৰডাল টাইটকৈ হোল্ড টেক এ ডিপ ব্ৰেথ এণ্ড লিফ্ট ওপৰত ব্ৰিথ আউট টেক এ ডিপ ব্ৰেথ এণ্ড ব্ৰিথ আউট
সো গাইজ আজিৰ কাৰণে এইখিনিয়ে এটা সিম্পল এণ্ড ইজিয়েষ্ট ডেডলিফ্ট টিউটৰিয়েল ভিডিঅ' এনি ডাউট এনি কুৱেৰিজ প্লিজ লেট মি নো ইন দ্য কমেণ্ট ছেকশ্যন যদি এইটো ভিডিঅ'ৰ ৰেছপন্স ভাল পাওঁ তেতিয়াহ'লে ডেডলিফ্টৰ আটাইকেইটা মিষ্টেক কভাৰ কৰি আৰু এটা বঢ়িয়া ভিডিঅ' এটা বনাম সো বাছ আজিৰ কাৰণে এইখিনি এণ্ড প্লিজ ছাবস্ক্ৰাইব টু দ্য চেনেল ঠিক আছে আই ষ্টিল সি ইন দ্য নেক্সট ভিডিঅ' টিল দেন কিপ লিফটিং কিপ ইটিং গুড এণ্ড বাই বাই